গোটা মগুৰ ডিমৰ লগত খাইছেনে বন্ধুসকল? যদি নাই খোৱা আজি মই বনাম গোটা মগু আৰু ডিম। প্ৰথমে গোটা মগুখিনি ধুনীয়াকৈ ধুই ল'লোঁ। 6-7 ঘণ্টা তিওৱাৰ পাছত ধুনীয়াকৈ ধুই প্ৰেছাৰ কুকাৰত এইখিনিতে আমি বইল কৰিব লাগিব। গোটা মগু মই 1 কাপ লৈছোঁ, সেইবাবে পানী 1 গিলাচ দিম। আলু মই লৈছোঁ মিডিয়াম সাইজৰ আলু এটা। আলুটো কাটি কাটি দিয়া নাই, কাৰণ কাটি কাটি দিলে বেছি সিজি যায়, সেইবাবে মই এনেকৈ দুফাল কৰি দিছোঁ। গোটা মগুৰ টাৰকা বনাবলৈ মোক লাগিব পিঁয়াজ লৈছোঁ এটা মিহি মিহিকৈ কটা, আদা নহৰু আৰু জলকীয়া এটা লৈছোঁ, তাৰ পেষ্ট কৰি ল'লোঁ। বিলাহী লৈছোঁ এটা সৰু সৰুকৈ কাটি লৈছোঁ, তেজপাত, লং আৰু দালচেনি। আৰু শেষত মই ডিম দি কেনেকৈ বনাম দেখুৱাম। তাৰ বাবে লৈছোঁ ডিম 2টা। বইল কৰা মগুখিনি আমাৰ হৈ গৈছে, চাব পাৰে এইটো কিমান ধুনীয়াকৈ সিজিছে। আৰু মই আলু দুফাল কৰি দিয়াটো এতিয়া পিচকৈ কাটি দিলোঁ। এফালে পেন এখন গৰম কৰিছোঁ, মিডিয়াম হিটত ৰাখিব যাতে বেছি গৰম হ'বলৈও নাপায়। গৰম হোৱাৰ পাছত আমি এতিয়া এইখিনি বনাওঁ আহক। তেল গৰম হৈ গৈছে। প্ৰথমতে দিম মই জিৰা, এইটো অপশ্যনেল, আপোনালোকে দিলেও দিব, মই ভাল পাওঁ দিছোঁ। শুকান জলকীয়া এটা, গুটিখিনি এৰুৱাই লৈছোঁ, বৰ জ্বলা হয় সেইবাবে। সম্পূৰ্ণকৈ গলাৰ বাবে আমি এতিয়া এইখিনি ঢাকি দিছোঁ আৰু জুইটো মিডিয়াম হিটত দি দিছোঁ। ভজা হৈ গৈছে, এতিয়া আমি ইয়াত দিম বইল কৰা মগুখিনি। এতিয়া আমি ধুনীয়াকৈ লৰাই দিম। সোৱাদ অনুসৰি নিমখ, অলপ পানী দিম, বেছি নিদিওঁ যিহেতু ৰুটিৰ লগত খোৱা হ'ব। এতিয়া 10 মিনিট সিজিবলৈ এৰি দিম, যাতে মছলাখিনিৰ লগত দালিখিনি ধুনীয়াকৈ মিলিব পাৰে। ডিমৰ বাবে তেল অলপ দি ল'লোঁ। পিঁয়াজ দি দিম। ডিম নিমখ, ডিম ভজা হৈ গ'ল। এতিয়া আমি মগুখিনি দি দিম। তাত দিম আমি অলপ গৰম মছলা, আৰু কষ্টুৰি মেথি।
5 মিনিট এতিয়া সিজিবলৈ দিম। আমাৰ এতিয়া দাইলখিনি হৈ গ'ল।